हेलो गाइस वेलकम बैक टू माय चैनल की खबर আপোনালোকৰ নিশ্চয় ভালে আছে আৰু আমাৰো ভালে আৰু আজি ভাবিলো ঘৰত একচুয়ালি ভিডিওটো আৰম্ভ কৰিম বুলি ভাবা নাছিলো ইভিনিং টাইমত ঘপককে আৰম্ভ কৰি দিলো কাৰণ আজি হঠাতে মই সাৰপ্ৰাইজ হৈ গলো আৰু মোৰ ঘৰত কোন আহিছে আপোনালোকক দেখুৱাম তো আহিছে ইহত হাই হাই ফালে এটা কোন হয় তোমালোক কৈ দিয়াছো নিজে কৈ দিয়া কোন হয় আমি মেম্বাৰ ষ্টুডেন্ট হয় আমি এনে ফুৰিব আহিছো ইহঁতে একচুৱেলি মই যেতিয়া টিচাৰ হৈ আছিলোঁ মই শংকৰদেৱৰ টিচাৰ হৈছিলোঁ আৰু তেতিয়া ইহঁতক মই লগ পাইছিলোঁ ষ্টুডেণ্ট আছিলে আৰু মোৰ তাত ইহঁতে ড্ৰয়িং শিকিছিলে তো ঘৰত ড্ৰয়িং শিকিব আহিছিল তো ইহঁতে মোক এতিয়ালৈকে ষ্টিল পাহৰিবই পৰা নাই তো ইহঁতে ঘপককৈ গধূলি আহিছে আৰু আমাৰ ধুন্দুনকো চাব আহিছে আৰু এইফালে এইটো মিকুল এফালে আহাচোন মিকুল এফালে আহা মানিছ এফালে আহ তো এয়া মিকুল আৰু মানিছ ইহঁতে জোৰুৱা হয় আকৌ দেই ইহঁতে সৰুতে মোৰ তাত ড্ৰয়িং শিকিছিলে মনত পৰেনে মোৰ কাৰণে অঁ আৰু এইজনী নামকেইটা কৈ দিয়া মোৰ নাম সুপ্ৰতীক্ষা দাস মোৰ নাম শাশ্বতী ভূঞা অঁ আৰু তহঁত কৈ দিয়ক মানিছ আৰু মিকুল মোৰ নাম শ্ৰী মিকুল কলিতা মোৰ নাম শ্ৰী মানিছ কলিতা অঁ ইহঁতকেইটা গধূলি আহিছে আৰু সেইকাৰণে মনটো বিৰাট ভাল লাগিল ভাবিলে কি ভিডিঅ' বনাই দিওঁ আৰু আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ আৰু ইহঁতকো দেখাওঁ আৰু সেয়াই আৰু ভিডিঅ'টো দেখুৱাই থাকিম কি কৰোঁ কি নকৰোঁ চাই থাকিব আৰু ইহঁতকেইটা আমাৰ ধুন্দুনৰ লগত অকণমান খেলিলে আৰু সেয়াই ভাল লাগিলে দেই ইহঁতে হয় গাইজ ষ্টুডেণ্টখিনি গ'ল এতিয়া আৰু এতিয়া বাহিৰতে গধূলি সদায় জুই পোৱাওৱেই তো ইয়াত জুই ধৰিছে মায়ে আৰু লগতে এতিয়া মানে পিঠাগুড়ি ভাজি আছে আৰু অকণমান মই পিঠাও বনাম আজি নাৰিকল দিয়া তিলপিঠাখিনি আৰু তিলপিঠাখিনি মই বনাম আৰু কাৰণ মাৰ গাটো ভাল নহয় একেবাৰে হাতৰ বিষ তো মই সেই পিঠাখিনি বনাই থৈ যাম যিহেতু কালিলৈ আমি মেইজা যাম তো ভাবিলোঁ মাক অকণমান হেল্প কৰি দিব লাগিব ন তো পিঠাখিনি মই আজি বনাই থৈ যাম আৰু লগতে অকণমান লৈ যাম আৰু মোৰ হাজবেণ্ডে মোৰ মায়ে বনোৱা পিঠা খাই ভাল পায় আচলতে কিন্তু এইবাৰ মায়ে সেইখিনি পিঠা বনাব নোৱাৰিব কাৰণ মাৰ বিৰাট হাতৰ বিষ তো সেইকাৰণে সেইখিনি ময়ে বনাম আৰু আৰু এতিয়া পিঠাগুড়ি মায়ে ইয়াতে ভাজিম বুলি ক'লে তো এতিয়া মই ভাজি আছোঁ আৰু মা ধুন্দুনক মায়ে লৈ ভিতৰত ধুন্দুন আৰু মা আছে তো মই এইখিনি ভাজি মেলি থওঁ আৰু তো এইখিনি কিবা কিবি বনাব পাৰিব আৰু মই যিখিনি পাৰোঁ কৰি থৈ যাম আৰু আৰু ষ্টুডেণ্টখিনি অহাৰ মনটো ইমান বেছি ভাল লাগিলে হঠাতে এনেকৈ ছাৰপ্ৰাইজ দিলে আৰু ইহঁতে ষ্টিল মোক পাহৰিব পৰা নাই মই বিৰাট মৰম কৰিছিলোঁ একচুৱেলি ইহঁতেও মোক বিৰাট মৰম কৰিছিলে স্কুলত যেতিয়া মই আছিলোঁ আৰু তেনেকৈ ষ্টুডেণ্টৰ মৰম মানে মই মানে বিৰাট ভাল পাওঁ ইহঁতক আৰু এতিয়া গধূলি সময়ত এনেকৈ ঘপককৈ আহিছে মোক নোকোৱাকৈ মই ছাৰপ্ৰাইজ হৈ গৈছোঁ আৰু যদি কালি আহিলে হয় মোক লগো নাপালে হয় তো আজি আহাই মই ভালেই পালোঁ গাইজ বিহু বুলি আজি পিঠা বহাইছোঁ আৰু পিঠা মই ফাৰ্ষ্ট মাৰ ঘৰত বহাইছোঁ কাৰণ আমি যিহেতু মই মিৰ্জা যাম আৰু সেইকাৰণে আজি বিহুৰ কাৰণে মই কেইখনমান পিঠা বনাওঁ বুলি ভাবিলোঁ আৰু মায়ে বনাব বাৰু পিছত আৰু মই কেইখনমান বনাই লৈ যাম ন তো সেইকাৰণে আজি ষ্টাৰ্ট কৰিছোঁ বনোৱা তো বিহুৰ পিঠা আজি মই ফাৰ্ষ্ট বনাইছোঁ আৰু সেই পিঠা উঠেনে নুঠে নাজানো ফাৰ্ষ্ট এখন বহাই দিছোঁ সেইখন কিন্তু হৈছে আৰু মই দেখাই আৰু এয়া মই পিঠা বনাইছোঁ আৰু ভগৱানৰ কৃপাত এখনো পিঠা নাভাঙিলে দেই ধুনীয়াকৈ পিঠাখিনি উঠিলে বনাব ভালদৰে নাজানো বাট ট্ৰাই কৰিছোঁ মাক অকণমান হেল্প কৰিব লাগিব যিহেতু মই পিঠাখিনি এইখিনি ধুনীয়াকৈ বনালোঁ আৰু এয়া হৈ গৈছে চাওক মোৰ পিঠা এখনো ভঙা নাই সেইকাৰণে মনটো ভাল লাগিছে আৰু এইফালে আমাৰ বাও অকণমান হেল্প কৰিছে তাইও অফিচৰ পৰা আহি অকণমান নাৰিকলো ৰুকি দিলে লগতে এয়া নিমকি লগতে এয়া তেল পিঠাটো মায়ে বনালে আমাৰ অকণমান যিখিনি মায়ে পাৰে আৰু সেয়াই আৰু নেক্সট ডে আমি গৈ আছোঁ এতিয়া মিৰ্জা তো এয়া বায়ে ধুন্দুনক লৈছে বাক অফিচত ড্ৰপ কৰি এনেদৰে আমি যাওঁ ৰাতিপুৱা বাক অফিচত ড্ৰপ কৰোঁ যিহেতু মই ধুন্দুনক অকলে লৈ আহিবও নোৱাৰোঁ তো বায়ে এনেকৈ অফিচত ড্ৰপ কৰিম তাৰপিছত আমি গুচি যাম আৰু এয়া দেখিছে নহয় মালিগাঁৱৰ জাম এনেও বহুত বেছি জাম আৰু আমি এনেদৰে ইমান জাম বাপৰে টোপনি লাগিল মোৰ 9:30 পৰা মোটামুটি আৰম্ভ কৰিম আৰু মোৰ লাগিছে বেয়া টোপনি একদম ইমান জামত ফাঁচি একদম আৰু এয়া আমি পাই গ'লোঁ ব্ৰিজ আৰু এতিয়া গৈ পামেই বাৰু আৰু এনেদৰে গৈ আছোঁ অকণমান যি পাৰিলে ভিডিঅ' বনাইছোঁ যিহেতু ধুন্দুনক বাই লৈ আছে আৰু এয়া বাৰ অফিচ পালোহি আৰু এয়া হ'ল বাৰ অফিচ তো এতিয়া বা যাব বাৰ মনটো বিৰাট বেয়া উৰুকাত অকলে হৈ গ'ল মা আৰু বা আৰু এনেদৰে ধুন্দুনক এৰিব তাইৰ মনো যোৱা নাই মই ধুন্দুন আহি গ'ল এতিয়া আমি যাই আছোঁ ন ক'ত যাই আছোঁ বাবা আমি ককা আৰু আইতাক ঘৰত যাই আছোঁ এইটো পাপা এইটো
আৰু ধুনধুনৰ আজি বিৰাট ফূৰ্তি পূৰা সি ফুৰি বিৰাট ভাল পায় ন তো পাপাকৰ লগত পূৰা গোটেই ৰাস্তা এনজয় কৰি আহিছে অলপো কান্দাও নাই পূৰা ফূৰ্তি টোপনিও নগ'ল আৰু এতিয়া আমি ভোকো লাগিছে আৰু এতিয়া খাবলৈ সোমাইছোঁ আৰু ধুনধুন ভাল লাগিছে তোমাৰ আহি খুব এনজয় কৰিছে আৰু মাজে মাজে তাক ৰখাই আহি আছোঁ আমি মানে ইমান যিহেতু লং জাৰ্ণি হয় তাৰ কাৰণে অলপ সেয়া হয় মানে সৰু হৈ আছে তো আমি এনেকৈ ৰখাই আহি আছোঁ আৰু তো ভিডিঅ'টো দেখাই থাকিম এতিয়া গৈ আছোঁ আৰু ইয়াতে খাই লওঁ বেছি দূৰ নাই বাৰু আৰু অলপ যিহেতু বজাৰ আছে অলপ টাইম লাগিব ভোক লাগিব তো সেইকাৰণে খাই লওঁ আৰু বাবা ফূৰ্তি চাওক একদম পূৰা মোজা নিজে খুলি দিছে পূৰা মোজা নিপিন্ধে টুপি নিপিন্ধে নিজে খুলি পেলাইহি আৰু মোজা খুলি পেলালে অলপ আগতে ট্ৰাই কৰি আহি আছে গোটেই ৰাস্তাত মোজাযোৰৰ লগত আৰু এতিয়া খুলি পেলালে আৰু বজাৰ কৰি মেলি এয়া ফাইনেলি পাই গ'লোঁ আমাৰ ঘৰ এয়া আমাৰ ঘৰৰ ৰাস্তাটো আৰু এইটোৱে হ'ল আমাৰ ঘৰ এতিয়া পাই গ'লোঁ ঘৰ এতিয়া আমি নামিম আমি ঘৰ আহি পালোঁ এইটো পাপাই গেট খুলিব গৈছে আমি এতিয়া ঘৰত সোমাম দেই ধুনধুন ঘৰ পাই মেলি নেক্সট ডে ভিডিঅ' বনাইছোঁ অকণমান আৰু ধুনধুনক আইতাকে দেখিছে বুকুচাত উঠাইছে সি প্ৰথম বুকুচাত উঠিছে আইতাকৰ পাপা আইতাকৰ আৰু এনেদৰে ধুনধুনে ধুনীয়াকৈ উঠি কেনে আছে আৰু মায়ে কাম কৰি আছে গুড মৰ্ণিং আৰু আজি উৰুকা হয় তো উৰুকা স্পেচিয়েল আজিতো চবেই খানা খাব আৰু আমাৰ বেটাই আমাক কালি এটা ডাঙৰ গিফ্ট দি দিলে উৰুকা বুলি লটাৰী কটা হৈছিলে আৰু আমি ধুনধুনৰ নামত পাই গ'লোঁ এটা 2 কিলো ওজনৰ ৰৌ মাছ তো সেয়াই তো আজি ৰৌ মাছটো আমাক বেটাই গিফ্ট দিলে আৰু মনটো ভাল লাগি আছে এনেকুৱা ফাৰ্ষ্ট লটাৰী টিকেট কাটিছিলে হাজবেণ্ডে তুমি ক'তো পায়ে পোৱা নাছিলা ন আজিলৈ লটাৰী যিমান কাটিছে লাইফত পাই পোৱা নাই আৰু বেটাৰ নামত ফাৰ্ষ্ট কাটোতে পাই গ'ল তো সেইকাৰণে মনটো বিৰাট ভাল লাগিছে তো আজি দেখুৱাই থাকিম ভিডিঅ'টোত চাব আৰু মাছটো দেখুৱাম ৰ'বা আৰু কালি মাছটো আনোতেও মই অলপ ভিডিঅ' কৰি থৈছিলোঁ সেইখিনিও দেখুৱাই আছোঁ চাই থাকক ভিডিঅ'টো আৰু এয়া বাপেকৰ ফূৰ্তি দেখিছে পুতেকৰ নামত মাছ পাই কেনে বাবু আমাৰ কাৰণে সঁচাকৈ বিৰাট লাকি দেই আৰু ফূৰ্তি একদম বাবুৰ ভাগ্যত এবাৰ ভোগালী বিহুৰ পুৰস্কাৰ প্ৰথম পুৰস্কাৰ এইটো মাছ ৰৌ মাছ 2 কেজি কি আনিছে আজি খুৱাই কি আনিছে মাছ আনিছে কি মাছ আনিছে বাবা আৰু এইফালে ধুনে খুৰাকৰ কোচত সি মাছেই চোৱাত ব্যস্ত আৰু দেখিছে এইটো খুৰাকহঁতে আনিছে বৰালি মাছ আৰু সি একদম বিৰাট ফূৰ্তি কৰি আছে আৰু এইফালে আমাৰ মায়ে আমি পোৱা মাছটোৱে কাটি আছে আমি আৰু মাছ কিনিব লগা নহ'ল দেই আমাৰ বেটাই আমাক গিফ্ট দি দিলে আৰু ধুনুনে পোৱা মাছটোকে কাটিছে আমাৰ যিহেতু মানুহ নাই 4জনী মানুহ বিশেষ বস্তু আনিবলৈ নালাগেই এনেদৰে মায়ে মাছ কাটিলে আৰু মাছ ভাজিও থৈ দিলে আৰু এইফালে আমাৰ ধুনুনে বৰদেউতাকৰ লগত এইবাৰ সি একদম গোটেইখনৰ কোচত উঠি মেলি খেলি ফুৰিছে দেই আজি উৰুকা আৰু ধুনধুন আৰু মোক দেখিছে পূৰা কাপোৰৰ তলত শুই আছোঁ কাৰণ ইমান বেছি ঠাণ্ডা আৰু মোৰ বহুত বেক পেইন হৈছে আৰু গা পূৰা বেয়া চৰ্দিও হৈ আছে তো শাহুমায়ে অকণমান কিবা ৰান্ধিলে যিটো গা বেয়া সিমান এটা বিশেষ একো নকৰোঁ হাজবেণ্ড আহি পোৱা নাই সি আহিলে মাংস বনাব আৰু ময়ো কিবা অলপ বনাম বাৰু তো এতিয়া আমি অকণমান শুই লৈছোঁ তো অলপ দেৰিকৈ আপোনালোকক দেখুৱাই আছোঁ ভিডিঅ'ত কি কৰোঁ তো মায়ে বনাই আছে মাছখিনি বনালে মায়ে আৰু মই চিকেনটো বনাম আৰু হাজবেণ্ডে মাটন বনাব তো সেয়াই অলপ দেৰিকৈ উঠি যাম কাৰণ ইমান গা বেয়া ন আৰু আজি ইমান বেছি ঠাণ্ডা ধুনধুনক লৈ ক'তো খানা খাব যাবও নোৱাৰি তো আমি এনেকৈ ঘৰতে খাম চিম্পলকৈ আৰু সেয়াই আৰু টিকলু এইটো শুই গৈছে সি আমাক মাছ খোৱালে দেই ফাৰ্ষ্ট তাৰ জীৱনৰ প্ৰথম ভোগালী বিহুটোতে আমাক সি উপহাৰ দিলে মাছ এটাতো সি আমাক খোৱালে বিহুত আৰু সেয়াই মনটো বিৰাট ভাল লাগি আছে সেইকাৰণে বহুত মানে বেটা বহুত লাকি হয় আৰু সেয়াই আৰু ভিডিঅ'টো চাই থাকিব মিষ্টাৰ অহালৈকে ৰখি আছোঁ এতিয়া আৰু এয়া আহি পালে মোৰ মানুহজন আৰু এতিয়া দৌৰা খানা বনাব লাগে পুৰা পটাপট বনাব লাগে দেৰি হৈ গ'ল যিহেতু তেখেতে দেৰিকৈ আহি পাইছিলে আৰু একদম পটাপট জুই জ্বলালে আৰু এইফালে মাটন বনাব ষ্টাৰ্ট কৰি দিলে আৰু বাকীখিনি যিহেতু শাহুমাই বনাই থৈছিলে মই ভিতৰতে চিকেনখিনি বনাই দিলোঁ আৰু এয়া মোটামুটি হৈ গ'ল কি বনাইছা মাটন কাৰী বনাই আছোঁ চকুৰ অৱস্থাই নাই ইমানে পুৰা ধোঁৱা লাগিছে জুই ধোঁৱা ভাল লাগিছে এয়া আমি জুই কাষত বুঢ়া বুঢ়ী দুয়োটা বহি আছোঁ আমি
আৰু এই মটন ধুনীয়া আছে মই ভিতৰত চিকেন বনাই আছোঁ আমি বুঢ়াই হ'লো ন আমি বুঢ়াই হ'লো দুটা বুঢ়া বুলি বনাই আছোঁ আৰু আমাৰ ধুন্দুন শুনি আছে পাতটো কণিতে গমেই নাপায় নিয়ৰ বহুত ঠাণ্ডা হৈছে আমাৰ ধুন্দুনটো উঠি গৈছে এইটো দেই উঠি গৈছে উঠি একদম মেৰমেৰাই আছে এইটো উঠিছে ধুন্দুন পাপা আহিছে আকৌ শুব শুই মেলি 2টা বজাত পূৰা উঠি যাব উঠি আৰু আমাক ৰাতি শুবলৈ দিয়ে আৰু এয়া আমি খাব লৈছোঁ মা আৰু দেউতা অলৰেডি খালে কাৰণ আমি খাব বহিলে মায়ে ধুন্দুনৰ ওচৰত অকণমান সময় থাকি দিয়ে সেইকাৰণে মা আৰু দেউতাক আমি আগতে খাই ল'ব দিওঁ সদায় তো এনেদৰে আমি দুইজনে খালোঁ আৰু এইফালে আমাৰ ধুন্দুনে উঠি গ'ল দেই আৰু সি আজি 2টা বজাত নহয় বাৰু আজি সি 11:30 মানতে উঠি গ'ল আৰু সেই আজিৰ ভিডিঅ'টো ইয়াতে সামৰোঁ আৰু আপোনালোকে উৰুকা নিশ্চয় ভালদৰে খালে আমি এনেদৰে খালোঁ চিম্পলকৈ ভিডিঅ'টো চাই যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব যিসকলে মোৰ ভিডিঅ'বোৰ নতুনকৈ চাইছে যদি ভাল পায় ছাবস্ক্ৰাইব কৰিব ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ